বাইদেউ, আপুনি আমাৰ গাঁওখনলৈ অহাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকে আমাৰ গাঁওখনৰ এই গৰাটো দেখিছেই। গাঁৱৰ ৰাইজে মিলি এইটো ঠিক ঠাক কৰিছে। আনকি গাঁৱৰ নামঘৰৰ খুঁটাবিলাক আনিও গৰাখহনীয়াটো ৰখাবলৈ চেষ্টা কৰিছে। আমি MLA ছাৰক এই বিষয়ে মন্তব্য কৰিছিলোঁ যদিও তেখেতসকলে কোনো গুৰুত্ব নিদিলে। আজি আপোনালোক অহাৰ বাবেই তেওঁলোক আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। আপোনালোকৰ সমস্যাবিলাক মই বুজি পাইছোঁ। অতি সোনকালেই মই গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰিম। আপোনালোক নিশ্চিন্ত থাকক। ভদ্ৰ, কওক বাইদেউ। কি কওক? আপুনি বাৰু ইকৰণীৰ গৰাখহনীয়াটো কোনোবা দিনা চাবলৈ আহিছেনে? আপোনাক ৰাইজে কিয় MLA পাতিছিলে? আপোনাৰ নিচিনা MLAৰ কাৰণে আমাৰ চৰকাৰখনৰ বদনাম হয়। তালুকদাৰ, বাইদেউ, আপুনি দায়িত্ব কিয় বুজি নাপায়? জলসিঞ্চনৰ দায়িত্বটোতো আপোনাৰ হাতত আছিলে। আজিলৈকে এটা কামো কিয় হৈ নুঠিলে? বাইদেউ, মই সকলো সমষ্টি MLA সকলক সকলো দায়িত্ব দি দিছোঁ। দায়িত্ব দিলেই নহ'ব, কামবোৰ হৈছেনে নাই চাবও লাগিব। ৰাইজৰ সমস্যাবিলাক বুজি পাব লাগিব অলপ। শুনক দুইজনে, এইবাৰ যিমানবোৰ আধৰুৱা কাম আছে সকলোবোৰ কাম হৈ উঠিব লাগিব। ৰাইজসকল, আপোনালোকে চিন্তা নকৰিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ কামবিলাক সোনকালে হৈ উঠিব। আৰু যদি কিবা অভিযোগ থাকে তেতিয়া আমাৰ MLA ছাৰক জনাব। আৰু MLA ছাৰে যদি তাত কিবা গাফিলতি কৰে তাৰ ব্যৱস্থা মই কৰিম। ৰাইজসকল, এতিয়া মই বিদায়হে মাগিছোঁ। অলপ সোমাই আহিবচোন। মেম মাতিছিলে? তালুকদাৰ বৰুৱা আৰু ৰহমানক মাতিছে বুলি ক'বাচোন, 2 বজাত মিটিং এখন আছে। অ'কে মেম। এতিয়াই ক'বাগৈ। বহক। এতিয়াৰ পৰা 4 বজালৈ কাকো সোমাবলৈ নিদিবা। মই অলপ বিজি আছোঁ বুলি ক'বা। ঠিক আছে মেম। তালুকদাৰ, যোৱাকালিলৈকে আমি যিকেইটা গৰাখহনীয়া চালোগৈ তাৰ এটা কামো আগবঢ়া নাই। আপোনালোকে কামবোৰ গুৰুত্ব সহকাৰে নকৰে কিয়? অহাৰ কাৰণে কামবোৰ কৰিব পৰা নাই বাইদেউ। পানী বহাৰ বাহানা উলিয়াব নালাগে। আজি মই এইখন চকীত ৰাইজৰ বাবে বহিছোঁ আৰু আপোনালোকে আপোনালোকৰ গাড়ীখন ৰাইজৰ বাবে পাইছে। হয় বাইদেউ। বৰুৱা, ৰহমান, তালুকদাৰৰ লগত থাকি থাকি আপোনালোকৰ একেই হৈ পৰিছে। আপোনালোকৰ কামৰ গাফিলতিৰ কথা গম পাইছোঁ। আপোনালোকৰ কাৰণে আমাৰ চৰকাৰখনৰ বদনাম হৈছে। আজি আপোনালোকক এটা জৰুৰী কথা ক'বৰ বাবেহে ইয়ালৈ মাতিলোঁ। শুনক, মই IT ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ। অহা 24 ঘণ্টাৰ ভিতৰত মই ৰাইজৰ মাজত এটা WhatsApp নম্বৰ মুকলি কৰিম, য'ত ৰাইজে প্ৰত্যক্ষভাৱে তেওঁলোকৰ স্থানীয় সমস্যাবিলাক আমাক অৱগত কৰিব পাৰিব। যদি ইয়াতো কেনেবাকৈ ৰাইজৰ আপোনালোকৰ ওপৰত গোচৰ আহে তেতিয়া কিন্তু মই আপোনালোকৰ ওপৰত একশ্যন ল'বলৈ বাধ্য। মনত ৰাখিব। হয় বাইদেউ। এতিয়া আপোনালোক যাব পাৰে। আমি জেললৈ যাবলগীয়াহে হ'ব পাৰে। তাকে আমাৰ মন্ত্ৰী বাইদেউ কিয় এনেকুৱা বাৰু? নিজৰ খাবলৈ নাই বুলি আমাৰো নাই বুলি ভাবে নেকি? আচলতে মাইকী মানুহ মন্ত্ৰী পতাই হ'ল, বুজিছে ৰমান? আমাৰ বাইদেউ গাদীত থকালৈকে আমি নিজৰ মতে কাম একোৱে কৰিব। হয়, এটা কাম কৰোঁ। কি কাম? কি কাম? ৰহমান,
কিন্তু বস্তুটো ক'ত পাম? এই সেইবিলাক দায়িত্ব মোৰ ওপৰত এৰি দিয়ক না। কালি ৰাতি ওলাব মোৰ লগত অলপ টকা লৈ। ৰহমান পইচাৰ কথা চিন্তা নকৰিব, যিমান পইচা লাগে সিমান খৰচ কৰিম। পালে তালুকদাৰ টেনশ্যন নল'ব। ৰহমান, 15 আগষ্টলৈ কামটো কিন্তু হ'ব লাগিব। মই থাকোঁতে টেনশ্যন নল'ব, কোনো টেনশ্যন নাই, কাম হৈ যাব। এইবাৰ তেতিয়াহ'লে গাড়ী আমাৰ নমস্কাৰ, মই সমীক্ষাই আপোনালোকক প্ৰথম খবৰলৈ স্বাগতম জনাইছো। আপোনালোকৰ বাবে লৈ আহিছো এটি ভাল খবৰ, আৰু সেই ভাল খবৰটোৱে হৈছে যে মন্ত্ৰী অনন্যা তামুলীয়ে আপোনালোকৰ বাবে মুকলি কৰিছে এটি ফোন নম্বৰ, য'ত আপোনালোকে উত্থাপন কৰিব পাৰিব আপোনালোকৰ সমস্যাসমূহৰ লগতে অভিযোগসমূহ। গতিকে আপোনালোকে মোবাইল ফোনটো উঠাই লওক আৰু আমাৰ টেলিভিছন স্ক্ৰীণত থকা ফোন নম্বৰটোৰ জৰিয়তে উত্থাপন কৰক আপোনালোকৰ স্থানীয় সমস্যাসমূহৰ লগতে অভিযোগসমূহ। নিশ্চয়কৈ মন্ত্ৰীগৰাকীৰ এই আশাপ্ৰদ খবৰটোৱে আপোনালোককো সুখী কৰি তুলিব। মিছ অনন্যা, উই আৰ ৰিয়েলি প্ৰাউড অফ ইউ। আপুনি দুৰ্নীতি নিৰ্মূলৰ বাবে যি পদক্ষেপ লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। আমি কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পদক্ষেপক লৈ গৌৰৱান্বিত। আপোনাৰ দৰে মন্ত্ৰী আমাক খুবেই প্ৰয়োজন, কিন্তু মনত ৰাখিব বিৰোধী পক্ষই যাতে ইয়াৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব। অ'কে। তালুকদাৰ আহক, বহক। বুঢ়া নাহি যে? বুঢ়া কথা গম নাপায় নেকি? কি হ'ল? এই বুঢ়া ৱাইফৰ এপলত ভৰ্তি কৰিলে নহয়। হয় নেকি? মই ফোন এটা কৰিব লাগিব। ৰহমান, এইবোৰ কথা বাদ দিয়ক, বাকী এতিয়া আমাৰ কামৰ কথালৈ আহোঁ। কামটো হৈ গ'ল, গম পাইছে নাই? আমাৰ যে বাইদেউৰ ঘনিষ্ঠ ইছলাম, তেওঁহে গোটেই কামটো কৰিব। বাৰু ৰ'ব, মই আপুনি থাকোঁ। ইছলাম, কথাটো কি ভাবিলে? হাতত মাত্ৰ আৰু 24 ঘণ্টাহে বাকী আছে। এতিয়া তালুকদাৰৰ লগত পাতি লওক। হয়, মই তালুকদাৰ। আপোনাকতো সকলো কথা ৰহমানে বুজাই দিছে। কামটো সময়মতে হ'ব লাগে। হয়। সময় মাত্ৰ আপোনাৰ 24 ঘণ্টা আছে। হয়। যদি কেনেবাকে কামটো নহয়, মনত ৰাখিব ইছলাম, পৰিয়াল কিন্তু আপোনাৰো আছে। ৰহমান, আমি 24 ঘণ্টাৰ পিছৰ পৰা মুক্ত। আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়া শ্ৰীযুতা অনন্যা তামুলী বাইদেউ। তেখেতক আজিৰ এই পতাকা উত্তোলনী কাৰ্যসূচীভাগ আগবঢ়াই নিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ।
ভাইটি? তই এইবোৰ কেলে চাইছ? এইবিলাক দেশক বেয়া কৰা মানুহ, সিহঁতে দেশখনক অলপো ভাল নাপায়। এইবিলাক দেখিছ সিহঁতে যে বম ফুটাইছে, সিহঁতে যেনেকে চুটকেছত ভৰাই আনি সিহঁতে বমবিলাক য'ত ত'ত থৈ দিয়ে, আৰু য'ত মানুহ বেছি গোট খায় সেই বমটো তাত ফুটি যায় আৰু মানুহবোৰ মৰি যায়। उच्छल जलधितरङ्ग तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे আজিৰ সভাত উপস্থিত থকা মোৰ সতীৰ্থবৃন্দ আৰু শ্ৰদ্ধাৰ ৰাইজসকল, জয় জয়তে আপোনালোকলৈ মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি পতাকা উত্তোলনৰ সময়ত আমাক যি দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল, সেই ষড়যন্ত্ৰৰ পৰা আমাক মুখেৰে মাতিব নোৱাৰা কণমানি ধ্ৰুৱই বচালে। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰিম, আৰু লগতে আমাৰ দেশত যাতে পুনৰবাৰ এনেধৰণৰ ঘটনা নঘটে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিম। আৰু এতিয়া মই মাইক্ৰফোনটো আমাৰ স্থানীয় বিধায়ক ভদ্ৰ ডাঙৰীয়ালৈ আগবঢ়াই দিছো আৰু তেখেতক ৰাইজৰ হকে দুআষাৰ ক'বলৈ অনুৰোধ কৰিছো। মন্ত্ৰী ডাঙৰীয়ানীৰ অনুৰোধ মৰ্মে মই দুআষাৰ বক্তব্য ৰাখিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে সমূহ ৰাইজলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকক বাইদেৱে আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছে, যি দুষ্কৃতিকাৰীয়ে আমাক এই হত্যা ষড়যন্ত্ৰ কৰিছিল তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি বিহা হ'ব। আজি এই শুভ দিনত যি দুৰ্ঘটনাৰ পৰা আমাৰ সকলোৱে প্ৰাণ ৰক্ষা কৰিলে আমাৰ কণমানি সকলোৱে শ্ৰদ্ধাৰ ধ্ৰুৱক, আমাৰ এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ সাহসিকতা প্ৰদান কৰা হৈছে, আৰু তেওঁ সম্পূৰ্ণ শাৰীৰিক সক্ষম কৰি তোলাৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। অতি সোনকালে তেওঁক আমি সুস্বাস্থ্যৰ দিহা কৰিম, আৰু লগতে তেওঁক এই বঁটা ল'বলৈ আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।